হেল্ল' ফ্ৰেণ্ড, মই আজি আপোনালোকক ক'ম গাখীৰ ডাঙৰ কৰাৰ উপায়। নাৰীক শাৰীৰিক সৌন্দৰ্যৰ অন্যতম মুখ্য অংগ হ'ল সুগঢ়ি বক্ষযুগল। কিন্তু বিচৰা মতে বহুতৰ বক্ষযুগল সুগঢ়ি নহয়। তেওঁলোকে কেইটামান যত্নৰ জৰিয়তে সুগঢ়ি বক্ষৰ অধিকাৰী হ'ব পাৰে। সেইকেইটা হ'ল খাদ্য, মালিচ, উপযুক্ত বক্ষবন্ধনী, শাৰীৰিক পৰিশ্ৰম আৰু প্ৰয়োজনীয় ব্যায়াম। য'ত সেইবিলাক উল্লেখ কৰা হ'ল। খাদ্য: এজন সুগঢ়ি বক্ষ পাবলৈ হ'লে সুষম পুষ্টিকৰ খাদ্যৰ খুবেই প্ৰয়োজন। মাংস, ৰঙালাও, পনীৰ, মাটিমাহৰ দাইল, দৈ গাখীৰ, মচুৰ দাইল আদি খালে সৰু আৰু চেপেটা আকাৰৰ বক্ষযুগল নিপতল আৰু সুন্দৰ হৈ গঢ় হৈ পৰে। সেউজীয়া শাকৰ পাত, লাচি, মৌ, ঔটেঙা, থেকেৰা টেঙা, অমিতা, পনীৰ পানী, নেমু টেঙাৰ চৰবত খালে যাৰ বক্ষৰ আকাৰ জোখতকৈ ডাঙৰ আৰু গড়টো সুন্দৰ নহয় তেওঁলোকৰ বক্ষৰ গাঢ় সুন্দৰ হোৱাত সহায় হয়। উপযুক্ত বক্ষবন্ধনী: বহুতৰ বক্ষ অনুপযুক্ত বক্ষবন্ধনীৰ লগতে দেখাত বেয়া হৈ পৰে। গতিকে বক্ষবন্ধনী প্ৰয়োগ কৰাৰ আগতে নিজৰ বক্ষৰ জোখ সম্পৰ্কে ভালদৰে জানি লোৱা উচিত। বক্ষৰ সঠিক জোখমতে বক্ষবন্ধনী পিন্ধিলে বক্ষযুগল বেয়া হৈ নপৰে। বক্ষবন্ধনী সদায় কপাহী কাপোৰেৰে হোৱা উচিত। বক্ষবন্ধনী আৰামদায়ক হোৱাৰ লগতে পৰিষ্কাৰ হোৱাটো নিতান্ত প্ৰয়োজনীয়। মালিচ: বক্ষযুগল সুগঢ়ি কৰিবলৈ মালিচৰ বহুত প্ৰয়োজন। উপযুক্ত মালিচৰ জৰিয়তে অতি সোনকালে বক্ষযুগলে উপকাৰ পায়। পিঠি পেলাই শুই ল'লে লাহে ধীৰে প্ৰতিদিনৰ বক্ষযুগল মালিচ কৰিব লাগে। মালিচ কৰাৰ কিছুমান বিশেষ পদ্ধতি আছে। পদ্ধতিবোৰ নিজে শিকি লৈ নতুবা কোনোবা দক্ষ সৌন্দৰ্য বিশেষজ্ঞৰ হতুৱাই মালিচ কৰিব লাগে। ভুল পদ্ধতিৰ দ্বাৰা মালিচ কৰিলে হিতে বিপৰীতে হ'ব পাৰে। মালিচ কৰোঁতে বুকুৰ ফালৰ পৰা কাষলৈ নি কান্ধলৈকে কৰিব লাগে। এনে কৰিলে বক্ষযুগল শকত হয়। আনহাতে বক্ষযুগলৰ আকাৰ কমাবলৈ হ'লে ইয়াৰ বিপৰীতে মালিচ কৰিবলৈ হ'ব। ইয়াৰ পিছত কপাহী কাপোৰৰ বক্ষবন্ধনী ব্যৱহাৰ কৰি শীতল ভাৱ ল'ব লাগে। এনেদৰে এমাহ ধৰি প্ৰতিদিনে কৰিব লাগে। ব্যায়াম: ব্যায়ামৰ জৰিয়তে বক্ষযুগলৰ গঠন সুন্দৰ আৰু সুগঢ়ি কৰিব পাৰি। চক্ৰাসন, বজ্ৰাসন, হলাসন, পদসঞ্চালন, পদহস্তাসন আদি আসন কৰিলে বক্ষযুগল বিচৰা মতে সুগঢ়ি হৈ উঠিব। লগতে বক্সিং খেলা, ৰয়াৰিং কৰা, স্কিপিং, কাৰাটে অভ্যাস কৰিলেও বক্ষযুগলৰ গড় সুন্দৰ কৰিব পাৰি। শাৰীৰিক ব্যায়াম: শাৰীৰিক পৰিশ্ৰমৰ যোগেদি বক্ষযুগলৰ গঠন ভাল কৰিব পাৰি। কাপৰ আচাৰি ধোৱা, ডলা বা কুলাৰে চাউল ধৰা, নাদৰ পৰা পানী তোলা, দমকলৰ পৰা পানী তোলা, দমকলৰ পৰা পানী তোলা, ঘৰ মোচা, চোতাল সৰা, কৰ কোঠাৰ মৰা আদি কাম কৰিলে বক্ষ সুগঢ়ি হয়। বহুতো নাৰীয়ে সন্তানৰ মাতৃ হোৱাৰ পিছত বক্ষযুগললৈ চিন্তাত পৰে। বহুতৰ ধাৰণা যে কেঁচুৱা গাখীৰ খোৱালে নিজৰ বক্ষযুগলৰ গঠনত খুব প্ৰভাৱ পৰে। নাৰীৰ সৌন্দৰ্যৰ আধাৰ বক্ষযুগল হৈ লৈ বহু মাতৃয়ে বিমৰত পৰে। কিন্তু তেওঁলোকৰ ধাৰণা সম্পূৰ্ণ ভুল। কাৰণ মাতৃয়ে স্তনপান কৰোৱালে বক্ষৰ উপকাৰহে হয়। মাতৃয়ে সন্তানক নিয়মিতভাৱে স্তনপান কৰোৱালে বক্ষযুগল বেছি সুগঢ়ি হৈ পৰে। সন্তান জন্ম হোৱাৰ পিছত মাতৃৰ জৰায়ুৰ উপযুক্ত সংকোচন নঘটাৰ ফলত বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হোৱাৰ লগতে পেটটো বহুত ডাঙৰ হৈয়ে থাকি যায়। এনে ক্ষেত্ৰত স্তনপানে যথেষ্ট উপকাৰ সাধন কৰে। লগতে ব্ৰেষ্ট ফিডিঙে সন্তানক খুৱাওঁতে যি শিহৰণ মাকে অনুভৱ কৰে সি বক্ষৰ গঠন দৃঢ় হোৱাত সহায় কৰে। গতিকে মাতৃগৰাকীক সন্তানক গাখীৰ খুৱাওঁতে বক্ষযুগলৰ গঠন অগঢ়ি হ'ব বুলি চিন্তা নকৰাই উচিত। ইয়াৰ উপৰিও বক্ষযুগলৰ সুন্দৰ গড় পাবলৈ কেইটামান প্ৰয়োজনীয়তাৰ তলত আমি উল্লেখ কৰিলোঁ। মছলিন নামৰ আয়ুৰ্বেদিক তেলেৰে বক্ষযুগল মালিচ কৰিলে আকাৰ ডাঙৰ হয়। এই তেল ব্যৱহাৰৰ ফলত সন্তান জন্ম হোৱাৰ পিছত যিসকল মাকৰ গাৰ ছাল কোচ খায় আৰু আঁচ পৰে সেইবোৰ ভাল হয়। হালধিৰ লগত খোৱা ক্ৰীম মিহলাই গা ধোৱাৰ লগতে বক্ষযুগলৰ আলফুলকৈ মালিচ কৰিলে বক্ষৰ ছালখন কোমল আৰু নিমজ হয়। গা ধোৱাৰ আগতে গৰম পানীৰ ভাপ আৰু চেঁচা পানীৰ সেক ল'ব লাগে। অলিভ অইলৰ লগত নিমখ মিহলাই সপ্তাহত এনেকৈ মালিচ কৰিলে বক্ষৰ ছালত কোনো দাগ নপৰে। হাতৰ বাউসীৰ ব্যায়াম কৰিলে বহুত উপকাৰ পোৱা যায়। নতুবা কাপোৰ ধোৱা, ঘৰ মোচা, পতাত মছলা বটা, কুৱাৰ পৰা পানী তোলা আদি কাম কৰিলেও বক্ষযুগল উন্নত হয়। বক্ষযুগলৰ ব্যায়াম: বিচনা বা ঘৰৰ মজিয়াত পোন হৈ পেটটো তললৈ কৰি শুই লওক। হাত দুখন ভিতৰৰ ফালে কৰি ৰাখিব। মূৰ আৰু কপাল মজিয়াত ৰাখি হাতেৰে ভেজা দি লাহে লাহে মূৰ আৰু শৰীৰৰ ওপৰৰ অংশ ওপৰলৈ উঠাই আনক। ডিঙিটো পিছলৈ বেছি সলাই দিয়ক। পেটৰ মাংসপেশী সুদৃঢ় কৰি মজিয়াৰ পৰা উঠাই আনক। পিঠি আৰু কান্ধ মজিয়া বা বিচনালৈ নমাই আগৰ অৱস্থালৈ আহক। খন্তেক জিৰণি লৈ পুনৰ এক ধৰণে কৰক। যিমানবাৰ কৰিব পাৰে কৰক। পোন হৈ থিয় হৈ কৰক। হাত দুখন কান্ধৰ লগত মিলাই সন্মুখলৈ প্ৰসাৰিত কৰক। হাত দুখন মুঠি মাৰি নিজৰ কাণ দুখনলৈ এনেকৈ টানি আনক যাতে আপুনি কিবা এটা বস্তু জোৰকৈ টানি দিছে। এনেকৈ কেইবাবাৰো কৰক। নিজৰ শৰীৰৰ বাবে সদায়
সময় হ'লে সৌন্দৰ্য সচেতন হোৱাটো উচিত। শৰীৰৰ আন অংগৰ লগতে সৌন্দৰ্যৰ আকাৰ স্তনদ্বয়ৰ প্ৰতি যত্নৱান হ'লে নাৰী অধিক আকৰ্ষণীয় হৈ উঠিব। প্ৰাকৃতিকভাৱে সুন্দৰ বক্ষ অধিকাৰী নহ'লে সৌন্দৰ্য সচেতনতা আৰু যত্ন ফলত বক্ষ যুগল সুগঢ়ি হৈ উঠিব। ভাতৰ লগত নহৰুৰ কলি খালে স্তন সুদৃঢ় আৰু উন্নত হয়। বেদনাৰ বাকলি বটি স্তনত শোৱাৰ আগতে লগালে শিথিল হৈ পৰা স্তন সুদৃঢ় হৈ পৰিব। বটগছৰ জৰীৰ কোমল অংশ শুকুৱাই পানীৰ লগত বটি স্তনত প্ৰলেপ দিলে স্তন সুদৃঢ় আৰু আকৰ্ষণীয় হৈ পৰে। ব্ৰেষ্ট চাৰ্জাৰী নাৰীৰ সৌন্দৰ্যৰ আধাৰ স্তনজুৰিক লৈ বহুতৰে অসন্তুষ্টি দেখা যায়। সাধাৰণতে শৰীৰৰ আন অংগৰ তুলনাত স্তনৰ বৃদ্ধি বহুত কম হ'লে নাৰীগৰাকী অসন্তুষ্ট হয়। চিলিকন ইমপ্লাণ্ট লগাই এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। চিলিকন ইমপ্লাণ্টৰ কাৰণে মানাৰী গ্লেণ্ডৰ তলত কাটি লগোৱা হয়। এই দাগটো ঢাক খাই থাকে আৰু এটা সময়ত নোহোৱা হৈ যায়। এৰিঅলাৰ কাষেৰে কাষলতিত বা নাভিৰ ওপৰত কাটিলে এই প্ৰথাত এণ্ডস্কোপিৰ চেলাইন ইমপ্লাণ্ট সুমুৱাই দিয়া হয়। ইমপ্লাণ্ট গ্লেণ্ডৰ তলত বহুৱালে ইমপ্লাণ্টৰ কাৰণে পকেটটো ইয়াৰ পৰিধিতকৈ অলপ ডাঙৰ নোহোৱাটো ভাল। অপাৰেশ্যনৰ পিছত ছালত অলপ টান খায়। ই দামী ব্ৰেষ্ট চাৰ্জাৰী যদিও ইয়াৰ সমস্যা বহুত কম। কেতিয়াবা কোনো কাৰণত স্তনৰ আকাৰ বহুত ডাঙৰ হ'লে মহিলাগৰাকী ভীষণ সমস্যাত পৰে। কিন্তু অপাৰেশ্যন দ্বাৰা এই আকাৰ সৰু ডাঙৰ কৰিব বা জোখৰ কৰিব পাৰি। স্তনৰ এইবিধ চাৰ্জাৰী অলপ জটিল। অপাৰেশ্যন কৰাৰ নিপুল আৰু ওচৰে পাজৰে ছালত নতুবা স্তনৰ কোটাত দাগ থাকিব পাৰে। অৱশ্যে পিছলৈ এই দাগটো নোহোৱা হৈ যায়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।